এভৰিৱান আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলৰ আজি ভিডিঅ'টোলৈ আজি মনটো খুব ভাল লাগি আছে আৰু ভাল লগা কাৰণটো আপোনালোকক কম গুগলে মোলে গুগল এডচেঞ্জৰ পিন পঠালে সেইকাৰণে মনটো বহুত ভাল লাগি আছে মই 24 ডিসেম্বৰত এপ্লাই কৰিছিলো 10 তাৰিখে আহিছে আৰু আজি ভিডিঅ'টো কৰিছো আজি 11 জানুৱাৰী কাৰণ আপোনালোকৰ আগতে মই খুলিম বুলি আছিলো সেইকাৰণে ভিডিঅ'টো কালি কৰা নহয় আজি কৰিছো আৰু খুব মনটো ভাল লাগিছে কাৰণ আপোনালোকৰ কাৰণে সম্ভৱ হৈছে আগতেও কৈছো যে আপোনালোকৰ অবিহনে এটা ইউটিউব চেনেল কেতিয়াও আগুৱাই যাব নোৱাৰে আপোনালোক সদায় লগত থাকিব লাগিব আপোনালোকে যদি মৰম আশীৰ্বাদ সহায় নকৰে তেনেহলেনো মই কবতে থাকিলো হয় আৰু আপোনালোকে হেখিনি মোক দিয়া কাৰণে আজি মই এটো পৰ্যায় পাইছোহি আৰু আপোনালোকক সঁচাকে বহুত বহুত ধন্যবাদ আৰু আগলৈকে মোক এনেকৈ মৰম দি যাব তো হেয়াই আৰু এতিয়া মই খুলি চাওঁ কাৰণ কালি আহিলে আৰু কালি মই খোলা নাছিলো সেইকাৰণে এতিয়া খুলি চাওঁ আৰু আপোনালোককো দেখাওঁ ঠিক আছে তেনেহলে এতিয়া খুলি লওঁ এতিয়া খুলো কাৰণ আপোনালোকৰ আগতে এইটো খুলিম বুলি আছিলো সেইকাৰণে খুলো আৰু এনেকৈ এয়া সাইডত এনেকৈ দি দিছে এতিয়া মই খুলি দেখাই লওঁ আপোনালোকক এয়া মোৰ খুলি হৈ গল আৰু এতিয়া চাওঁ এইখন এনেকৈ আহিছে আৰু যেটো সাইড মোৰ ফালে মুখ কৰি আছে ইয়াতে পিনটো আছে এনেকৈ আহিছে এনেকৈ আহিছে আৰু খুলিলো মনটো খুব ভাল লাগিছে কাৰণ আপোনালোকে ইমানখিনি মোক সাপোৰ্ট কৰিছে আৰু সেইকাৰণে মই এইটো পৰ্যায় পাইছোহি আগলৈকে মোক এনেকৈ মৰম আশীৰ্বাদ সহায় কৰি যাব তেতিয়াহে মই ভিডিঅ'বিলাক আপোনালোকৰ আগলৈ আগবঢ়াব পাৰিম হয়নে নহয় আপোনালোকে এতিয়াও মৰম দিছে যথেষ্টখিনি মৰম দিছে সেইকাৰণেতো এইটো পৰ্যায় পাইছোহি নহমানো ক'ত মই এইটো পৰ্যায় পালোহিহেঁতেন হয়নে নহয় সেইকাৰণে দুখো লাগিছে ভাল লাগিছে কালি আহোঁতে মই একেবাৰে একদম মানে ক'বই পৰা নাই মানে কি সঁচাই নে মিছাই তেনেকুৱা এখন লাগিছে আৰু এয়াই আছিলে আৰু এইটো ভিডিঅ'ত মই আৰু বেলেগ ভিডিঅ' এড নকৰোঁ কাৰণ মই এইটো ভিডিঅ' এনেদৰে ইউটিউবত সাঁচি ৰাখিব খোজোঁ কাৰণ এইটো এটা ভাল লগা মুহূৰ্ত হয়নে নহয় আৰু আপোনালোকে মোক যথেষ্টখিনি মৰম দিছে সেইবাবে মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আগলৈকো এনেকৈ মোক মৰম দি যাব আশীৰ্বাদ কৰি যাব সহায় কৰি যাব তেতিয়াহে মই আগুৱাই যাব পাৰিম হয়নে নহয় শেষত কওঁ যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ইউটিউব চেনেলটো চাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাকত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ঠিক আছে আৰু সকলোলৈকে আগন্তুক ভোগালী বিহু আন্তৰিক শুভেচ্ছা থাকিল ঠিক আছে পুনৰ নতুন এটি ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ বাই বাই